স্বৰবৰ্ণ শিকো আহা শীৰ্ষক ছিৰিজটোৰ আজি দ্বিতীয় দিন। আজি তোমালোকৰ বাবে স্বৰবৰ্ণৰ দ্বিতীয় আখৰ আ, এই আখৰটো তোমালোকৰ বাবে লৈ আহিছোঁ। আহাচোন আমি আ আখৰটো আজি ভালদৰে শিকি লওঁ। প্ৰথমে আমি এটা কবিতা গাওঁ আহা। আম গছত আমৰলি, পাৰিব নোৱাৰি আম, আপেল আলু আখৈ আছে, তাকে আজি খাম। তোমালোকেও গোৱা। আম গছত আমৰলি, পাৰিব নোৱাৰি আম, আপেল আলু আখৈ আছে, তাকে আজি খাম। আমাৰ আয়ে লিখিছে আখৰ, আঙুলিত আঙুঠি তাতো আছে বাখৰ। গোৱা তোমালোকেও। আমাৰ আয়ে লিখিছে আখৰ, আঙুলিত আঙুঠি তাতো আছে বাখৰ। ভাল লাগিছেনে বাৰু মইনাহঁত? তোমালোকে আকৌ গাবলৈ চেষ্টা কৰিবা দেই। এতিয়া আমি ছবি চাই চাই গাওঁ আহা। মই গাই যাম, তোমালোকেও মোৰ লগে লগে গাবলৈ যত্ন কৰিবা। আ আম, আ আম, আ আমৰলি, আ আমৰলি, আ আপেল, আ আপেল, আ আলু, আ আলু, আ আখৈ, আ আখৈ, আ আঙুলি, আ আঙুলি, আ আঙুঠি, আ আঙুঠি। মইনাহঁত, ইয়াত আমি আ আখৰটোৰে আৰম্ভ হোৱা কি কি শব্দ পালোঁ গাওঁচোন আহা। আ আম, আ আলু, আ আমৰলি, আ আখৈ, আ আপেল, আ আমাৰ, আ আজি, আ আই, আ আখৰ, আ আঙুলি, আ আঙুঠি, আ আছে। মইনাহঁত, আজি আমি অসমীয়া স্বৰবৰ্ণৰ দ্বিতীয় আখৰটো শিকিলোঁ। এই আখৰটোৰ আমি এটা পদ্য পঢ়িলোঁ আৰু কিছুমান শব্দ আমি পঢ়িলোঁ। তোমালোকে এই শব্দবোৰ আৰু পদ্যটো বাৰে বাৰে পঢ়িবা আৰু শব্দবোৰ উচ্চাৰণবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিবা। মইনাহঁত, পুনৰ অহা কালিলৈ আমি স্বৰবৰ্ণৰ তৃতীয় আখৰ হস্ৰ ই আখৰটো শিকিম। তোমালোকে চাবলৈ নাপাহৰিবা। আৰু এতিয়াও যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লোৱা, কাষতে থকা বেল আইকনটো বজাই দিয়া, তেতিয়া তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'বিলাক পাবলৈ সহজ হ'ব। ধন্যবাদ।